কুইজসমূহতো ইয়াত আমি যেটো শুদ্ধ বিকল্প ইয়াত দিছে শুদ্ধ উত্তৰটোত আমি ক্লিক কৰিব লাগিব FLNৰ লক্ষ্যত উপনীত হ'বলৈ ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহ এক দেশ ৰূপে গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াত মিছন হ'ব মিছন শুদ্ধ উত্তৰ আমি নেক্সট কৰিম NCERT FLN মিছনৰ উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ দেশ প্ৰদান কৰিব কি প্ৰদান কৰিব ইয়াত বিদ্যায়তনিক সহযোগিতা প্ৰদান কৰিব নেক্সট বিদ্যালয়বোৰে FLN মিছনৰ নিৰ্দেশনা অনুসৰি এটা মিছন ৰূপে দেশ আহৰণ কৰিবৰ বাবে কাম কৰিব বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা এটি হৈছে শুদ্ধ উত্তৰ আমি কাৰ চিহ্নটো ক্লিক কৰিম এতিয়া নেক্সট প্ৰাথমিক স্তৰৰ শিক্ষকসকলক শিক্ষাদানত সহায় কৰাৰ বাবে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক দেশ আৰু পাঠ পৰিকল্পনা অভিনৱ শিক্ষণ কৌশলৰ ব্যৱহাৰ আদিকে ধৰি ই-সমলৰ দৰে সামগ্ৰী বিকশিত কৰিবলৈ প্ৰয়াস কৰা হ'ব ইয়াত পৰামৰ্শটো শুদ্ধ উত্তৰ কাৰ চিহ্নত ক্লিক কৰিম নেক্সট বিদ্যালয় শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ শিক্ষণৰ ফলাফল ব্যস্ততাৰ মানদণ্ড নিৰূপণ বিদ্যালয়ত জড়িত কৰি ৰখা আৰু শৈক্ষিক সাফল্য প্ৰাপ্তিৰ ক্ষেত্ৰত শিক্ষকসকলক প্ৰদান কৰিব কি প্ৰদান কৰিব শিক্ষকসকলক বিদ্যায়তনিক সহযোগিতা প্ৰদান কৰিব আমি কাৰ চিহ্নত ক্লিক কৰিম এতিয়া নেক্সট দেশৰ সামৰ্থ্য তথা সংখ্যাৰ সৈতে মৌলিক ক্ৰিয়াকলাপ সম্পাদন কৰাৰ সামৰ্থ্য এক অতি প্ৰয়োজনীয় ভেটি আৰু ভৱিষ্যতৰ সকলো স্কুলীয়া শিক্ষা আৰু জীৱনজোৰা শিক্ষাৰ বাবে এক অপৰিহাৰ্য পূৰ্ব চৰ্ত ইয়াত কোনটো শুদ্ধ উত্তৰ হ'ব পঠন আৰু লিখনটো শুদ্ধ উত্তৰ কাৰ চিহ্নত ক্লিক কৰিম আমি এতিয়া নেক্সট ECCE পাঠ্যক্ৰমৰ পৰিকল্পনা আৰু ৰূপায়ণ শিক্ষা মন্ত্ৰালয় মহিলা আৰু শিশুৰ বিকাশ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জনজাতীয় পৰিক্ৰমাৰ দ্বাৰা দেশ সম্পন্ন কৰা হ'ব যুটীয়াভাৱে সম্পন্ন কৰা হ'বনে স্বতন্ত্ৰভাৱে ইয়াত কোনটো শুদ্ধ উত্তৰ আমি ইয়াতে নিৰ্বাচন কৰিব লাগিব আৰু যুটীয়াভাৱেটো শুদ্ধ উত্তৰ আমি কাৰ চিহ্নত ক্লিক কৰিব লাগিব এতিয়া নেক্সট অংগনৱাড়ী কৰ্মী শিক্ষকসকলক ECCE প্ৰশিক্ষণ বিদ্যালয় শিক্ষা বিভাগৰ মণ্ডল সমল কেন্দ্ৰসমূহৰ দ্বাৰা দেশ কৰা হ'ব পৰামৰ্শ প্ৰদান কৰা হ'ব এটো শুদ্ধ উত্তৰ আমি কাৰ চিহ্নত ক্লিক কৰিম এতিয়া নেক্সট NEP 2020 অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰস্তুতি শ্ৰেণীলৈও মধ্যাহ্ন ভোজন কাৰ্যসূচী সম্প্ৰসাৰিত কৰা হ'ব ইয়াত প্ৰস্তুতি শ্ৰেণীৰ অৰ্থ হৈছে দেশ প্ৰথম শ্ৰেণীৰ আগৰ শ্ৰেণীটো শুদ্ধ উত্তৰ ইয়াত ক্লিক কৰিব লাগিব আমি কাৰ চিহ্নত ক্লিক কৰিম এতিয়া নেক্সট NEP 2020 ধাৰণা কৰা হৈছে যে 5 বছৰ বয়সৰ আগতে প্ৰতিটো শিশু প্ৰস্তুতি শ্ৰেণী বা বালবাটিকালৈ যাব য'ত এজন ECCE অৰ্হতাপ্ৰাপ্ত শিক্ষক থাকে বালবাটিকা হৈছে প্ৰথম শ্ৰেণীৰ আগৰ শ্ৰেণী কাৰ চিহ্নত ক্লিক কৰিম আমি নেক্সট প্ৰাক বিদ্যালয় শিক্ষাই প্ৰাক বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক প্ৰাথমিক শ্ৰেণীলৈ এক দেশ প্ৰদান কৰি শিশুৰ উন্নত প্ৰদৰ্শন আৰু বিদ্যালয়ত স্থায়িত্বৰ হাৰ নিশ্চিত কৰে এটো মহৃণ গতিটো শুদ্ধ উত্তৰ আমি কাৰ চিহ্নত ক্লিক কৰিম পুনৰ এতিয়া নেক্সট আমাৰ দেশত নিম্নলিখিত প্ৰতিষ্ঠানসমূহে ক একক অংগনৱাড়ী কেন্দ্ৰ খ প্ৰাথমিক বিদ্যালয়ৰ সৈতে সহ অৱস্থিত অংগনৱাড়ী কেন্দ্ৰ গ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ শাখাবোৰে কমেও 5 পৰা 6 বছৰ বয়সৰ প্ৰাক প্ৰাথমিক বিদ্যালয়সমূহৰ সৈতে সহ অৱস্থিত আৰু ঘ একক প্ৰাক বিদ্যালয় NEP 2020 জৰিয়তে দেশ সন্দৰ্ভত সেৱা আগবঢ়াই আহিছে ইয়াত শুদ্ধ উত্তৰটো হ'ব প্ৰাক শৈশৱ শিশুৰ শিক্ষা এটা আমি কাৰ চিহ্নত ক্লিক কৰিব লাগিব এইটো নেক্সট চৰকাৰে ECCE মুখ্যতঃ সংহত শিশু বিকাশ সেৱা ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট সাৰ্ভিসেস চমুকৈ ICDS কেন্দ্ৰৰ জৰিয়তে প্ৰদান কৰা অনুষ্ঠানটোক দেশ বুলি কোৱা হয় ইয়াত অংগনৱাড়ী কেন্দ্ৰসমূহটো শুদ্ধ উত্তৰ
কাৰ্চিনত ক্লিক কৰিম নেক্সট NEP 2020 প্ৰথম শ্ৰেণীৰ আগতে 3 পৰা 6 বছৰ বয়সৰ সময়সীমাৰ শিশুৰ বাবে দেশৰ অংগনৱাড়ী কেন্দ্ৰ প্ৰাক বিদ্যালয় বালবাটিকা স্থাপনৰ প্ৰস্তাৱ দিছে 3 বছৰ হ'ব শুদ্ধ উত্তৰ নেক্সট NEP 2020 ৰ দ্বাৰা প্ৰস্তাৱিত নতুন 5+3+3+4 গাঁথনিত 3 বছৰ বয়সৰ পৰা দেশৰ এক শক্তিশালী ভেটি অন্তৰ্ভুক্ত কৰা হৈছে যাৰ উদ্দেশ্য হৈছে উন্নত সামগ্ৰিক শিক্ষণ বিকাশ আৰু কল্যাণৰ নিশ্চিত কৰা এটো শুদ্ধ উত্তৰ হ'ব ECCE নেক্সট যিকোনো শিশুৰ জীৱনকালত প্ৰাৰম্ভিক বছৰবোৰ অতি গুৰুত্বপূৰ্ণ কিয়নো এই কালছোৱাত আৰু যিকোনো পৰ্যায়তকৈ দাস অধিক দ্ৰুত হয় ইয়াত হ'ব বিকাশৰ হাৰ শুদ্ধ উত্তৰ কাৰ্চিনত ক্লিক কৰিম এতিয়া নেক্সট দাস সন্দৰ্ভত প্ৰাক শৈশৱৰ শিক্ষাক এক নিৰ্দিষ্ট লক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে বহনক্ষম বিকাশৰ লক্ষ্য এটো শুদ্ধ উত্তৰ হ'ব নেক্সট বহনক্ষম বিকাশৰ লক্ষ্য 4.2 ৰ উদ্দেশ্য হৈছে সুবিধা বঞ্চিত আৰু বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলক সামৰি সকলো শিশুৱে যাতে 2030 চনৰ ভিতৰত দেশ যতন আৰু গুণগত প্ৰাক প্ৰাথমিক শিক্ষা আহৰণ কৰি আনুষ্ঠানিক প্ৰাথমিক শিক্ষাৰ বাবে সাজু হ'ব পাৰে ইয়াত শুদ্ধ উত্তৰটো হ'ব প্ৰাক শৈশৱ বিকাশ নেক্সট ECCE ৰ বাবে নিৰ্ধাৰিত সময়সীমা হৈছে জন্মৰ পৰা 8 বছৰ বয়সলৈ 2 বছৰৰ পৰা 6 বছৰ বয়সলৈ 3 বছৰৰ পৰা 8 বছৰ বয়সলৈ 6 বছৰৰ পৰা 8 বছৰ বয়সলৈ ইয়াত শুদ্ধ উত্তৰটো হ'ব জন্মৰ পৰা 8 বছৰ বয়সলৈ নেক্সট জীৱনজোৰা শিক্ষাৰ এক শক্তিশালী ভিত্তি গঢ়ি তোলাৰ বাবে শিক্ষক অভিভাৱক শিক্ষাৰ্থী আৰু সমাজৰ সকলো অংশীদাৰকে নিয়োজিত কৰিব লাগে জীৱনজোৰা শিক্ষা শুদ্ধ উত্তৰ নেক্সট দেশৰ মূল লক্ষ্য হৈছে সকলো শিশুকে বুজি পোৱাৰ সৈতে পঢ়িবলৈ আৰু সঁহাৰি দিবলৈ সক্ষম কৰা স্বতন্ত্ৰভাৱে বুজি লৈ লিখা সংখ্যা যোগ আৰু আকৃতিৰ ক্ষেত্ৰত যুক্তি বুজি পোৱা আৰু সংখ্যাৰ স্থানিক অৱস্থান বুজাৰ দক্ষতাৰ দ্বাৰা স্বতন্ত্ৰভাৱে সমস্যা সমাধান কৰিব পৰা ইয়াত শুদ্ধ উত্তৰটো হৈছে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা বিষয়ক ৰাষ্ট্ৰীয় মিছন নেক্সট FLN মিছনৰ লক্ষ্য হৈছে 2025 চনৰ ভিতৰত প্ৰাথমিক শ্ৰেণীতে দেশ নিশ্চিত কৰাৰ বাবে সকলো দিশতে এক সুচল পৰিৱেশ সৃষ্টি কৰা যাতে প্ৰতিটো শিশুৱে তৃতীয় শ্ৰেণীৰ শেষত আৰু পঞ্চম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ আগতেই পঠন লিখন আৰু সংখ্যা জ্ঞানৰ ক্ষেত্ৰত আকাংক্ষিত শিকন অৰ্হতাসমূহ আয়ত্ত কৰিব পাৰে ইয়াত FLN ৰ সাৰ্বজনীন অৰ্হতাসমূহ অৰ্জন এটো হ'ব নেক্সট সকলো শিশুৰ বাবে FLN আয়ত্ত কৰাটো তাৎক্ষণিক ৰাষ্ট্ৰীয় দেশ হ'ব লাগিব এটো মিছন হ'ব লাগিব নেক্সট NEP 2020 সকলো শিশুৱে দেশৰ লগত মৌলিক গাণিতিক আৰু সংখ্যা জ্ঞানৰ দক্ষতা অৰ্জন কৰাটো বাঞ্ছা কৰে পঠন আৰু লিখন শুদ্ধ উত্তৰ নেক্সট কাৰ্চিনত ক্লিক কৰিব লাগিব আমি নেক্সট ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 উল্লেখ কৰা হৈছে যে বৰ্তমান প্ৰাথমিক পৰ্যায়ত থকা শিক্ষাৰ্থীৰ এক বৃহৎ অংশই আনুমানিক 5 কোটিতকৈ অধিক FLN আয়ত্ত কৰা নাই সন্মত আৰু FLN বিকাশৰ বাবে পদক্ষেপ লোৱা উচিত এটো শুদ্ধ উত্তৰ নেক্সট ৰাষ্ট্ৰীয় FLN মিছন হৈছে আমাৰ শিশুসকলে দেশ পৰ্যায়লৈকে অৰ্থবোধৰ সৈতে পঠন দক্ষতা আৰু মৌলিক গাণিতিক তথা সাংখ্যিক দক্ষতা আহৰণ কৰাটো নিশ্চিত কৰিবলৈ লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ তৃতীয় শ্ৰেণী শুদ্ধ উত্তৰ নেক্সট ECCE ৰ সম্পূৰ্ণ নামটো হ'ল Early Childhood Care and Education নেক্সট FLN মিছন হ'ল এটি ৰাষ্ট্ৰীয় পদক্ষেপ নেক্সট
FLN মিছনৰ নিৰ্দেশনাসমূহ কোনে প্ৰদান কৰে শিক্ষা মন্ত্ৰালয় শুদ্ধ উত্তৰ নেক্সট বিদ্যালয় শিক্ষাৰ বুনিয়াদী স্তৰত পৰ্যাপ্ত সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা গঢ়াটো দেশৰ উদ্দেশ্য এটো শুদ্ধ উত্তৰ হ'ব বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা মিছন নেক্সট তলত দিয়া কোনটো সংস্থাৰ দ্বাৰা FLN ৰ সম্পৰ্কে এটা ৰাষ্ট্ৰীয় মিছন স্থাপন কৰা হ'ব শিক্ষা মন্ত্ৰালয় শুদ্ধ উত্তৰ হ'ব নেক্সট FLN ৰ বাবে সমলৰ সক্ষমতা বৃদ্ধি আৰু বিকাশৰ দায়িত্ব চৰকাৰৰ লগতে দেশৰ বেচৰকাৰী সংগঠনসমূহ শুদ্ধ উত্তৰ নেক্সট দেশৰ এক আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে NCERT এ দেশৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষণ সামগ্ৰী বিকশিত কৰি আৰু শিক্ষক তথা প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান শুদ্ধ উত্তৰ নেক্সট FLN লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে নিম্নলিখিত কোনটো স্বেচ্ছাসেৱকৰ ভূমিকা নহয় FLN মিছনৰ বাবে নীতি প্ৰস্তুত কৰা শুদ্ধ উত্তৰ নেক্সট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভূমিকা হ'ব লক্ষ্যত উপনীত হোৱাৰ বাবে কৰ্ম আঁচনি প্ৰস্তুত কৰা নেক্সট বুনিয়াদী শিক্ষণৰ গুৰুত্ব হৈছে শিশুৰ সামগ্ৰিক বিকাশ নেক্সট মিছনটোৰ দৃষ্টিভংগী হৈছে যে প্ৰতিটো শিশুৱে যাতে পঢ়া লিখা আৰু সংখ্যা জ্ঞানৰ ক্ষেত্ৰত দেশ শেষত আকাংক্ষিত শিক্ষণ অৰ্হতাসমূহ আয়ত্ত কৰিব পাৰে তৃতীয় শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ পিছলৈ নহয় এটো শুদ্ধ উত্তৰ নেক্সট বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ অৰ্থ হৈছে বিদ্যালয় শিক্ষাৰ বুনিয়াদী পৰ্যায়ত পৰ্যাপ্ত দেশ নিৰ্মাণ কৰা সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা শুদ্ধ উত্তৰ নেক্সট FLN মিছন হৈছে দেশ দক্ষতাৰ আহৰণৰ বাবে লোৱা এক ৰাষ্ট্ৰীয় পদক্ষেপ বুধগম্যৰে সৈতে পঢ়া আৰু সংখ্যা জ্ঞানৰ এটো শুদ্ধ উত্তৰ নেক্সট MEP এ FLN ৰ লক্ষ্যত উপনীত হ'বলৈ কৰিবলৈ 10 চনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে প্ৰশ্নটো অলপ গাঁথনিটো অলপ ভুল যেন লাগিছে ইয়াত শুদ্ধ উত্তৰটো হ'ব 2025 নেক্সট you just completed স্কোৰ ইয়াত দেখুৱাইছে আমি লাভ কৰা নম্বৰ ইয়াত দেখুৱাইছে টাইমটো ইয়াত দেখুৱাইছে আমাৰ এই কুইজটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আমি ইয়াতে গো টু নেক্সটত ক্লিক কৰিব পাৰোঁ